আজিৰ এই স্মৰণীয় দিন আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰশাসনিক সেৱাত আজি এক বৃহৎ নিযুক্তি হৈছে 331 জন নিযুক্তি হৈছে আৰু অহা বছৰসমূহত আমি আৰু প্ৰশাসনীয় সেৱাটো কিছু সংশোধন কৰিব খুজিছো যাতে আৰু মেধা লৰাসকলে বাৰে বাৰে পৰীক্ষা দি থকাৰ পৰিৱৰ্তে সকলো বিভাগৰ গেজেটেড পোষ্টৰ কাৰণে যাতে এটা পৰীক্ষা দিয়ে তেওঁলোক পাৰ হ'ব পাৰে আমাৰ বহুত বিভাগত বহুত গেজেটেড পোষ্ট আছে আমি আজি APSc দি উঠিলো তাৰ পিছত অহাকালি আৰু এটা পঢ়িম গতিকে ইয়াক আমি প্ৰকৃত অৰ্থত কম্বাইন কম্পিটিটিভ এক্সাম কৰিব খুজিছো যাতে অসম চৰকাৰৰ প্ৰত্যেকটো গেজেটেড পোষ্ট কি সামৰি লয় আনকি TND বিভাগৰ ৰিচাৰ্চ অফিচাৰৰ পৰা ইনফৰমেশন পাব্লিক ৰিলেশন অফিচাৰৰ ডিস্ট্ৰিক্ট ইনফৰমেশন অফিচাৰৰ পৰা স্পোৰ্টছ ডিপাৰ্টমেন্টৰ ডিস্ট্ৰিক্ট স্পোৰ্টছ অফিচাৰলৈকে আমি প্ৰত্যেকটো গেজেটেড পোষ্ট এই প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সামৰি ল'ব খুজিছো ইয়াৰ ফলত অসমৰ মেধাবী ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু আমাৰ বাস্কেটটো আৰু বেছি ডাঙৰ হ'ব সকলোৱে কিবা নহয় কিবা এটা চাকৰি পোৱাৰ সুবিধা আমাৰ মাজত থাকিব মই লোকসেৱা আয়োগক ধন্যবাদ জনাম আৰু মই আশা কৰিম যে আজিৰ আমি নিযুক্তি পত্ৰ প্ৰদানৰ লগে লগে অহাবাৰৰ আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে কম্বাইন কম্পিটিটিভ এক্সামক আমি এটা ইনষ্টিটিউচনলৈ ৰূপান্তৰ কৰিব লাগে যাতে জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইয়াৰ প্ৰচেছ আৰম্ভ হয় আৰু নৱেম্বৰ মাহত আমি ইয়াক ৰিক্ৰুটমেন্ট কৰিব পাৰো প্ৰত্যেকটো ক্যালেন্ডাৰ ইয়াৰত ৰিক্ৰুটমেন্ট হ'ব লাগে মই ভাবো যে APSc যেনেকৈ অসম চৰকাৰে ৰঙা ফিটাৰ মেৰ পাছৰ পৰা ওলাই আহিব যত্ন কৰিছে পুৰণা দিনত 7 দিনত নিযুক্তি দিয়া কেতিয়াও সম্ভৱ নহলহেঁতেন মুখ্য সচিবে ফাইলত লিখিলেতেন স্যাৰ পুলিশ ভেৰিফিকেশন নোহোৱাকৈ কেনেকৈ নিযুক্তি হ'ব স্যাৰ অমুকৰ পৰা আমি অপিনিয়ন ল'ব লাগিব তমুক ল'ব লাগিব আমি আজি সাহস কৰিছো যে আমি ৰঙা ফিটাৰ মেৰ পাকবিলাক দূৰ কৰিম APSCৰ সেক্ৰেটাৰীক যেতিয়া মই ফোন কৰো I feel very, very frustrated যে ৰঙা ফিটাৰ মেৰ পাছ এতিয়াও APSCত বহুত আছে মই চৌধুৰীক অনুৰোধ কৰিম যে আমি পৰীক্ষা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত সকলো পৰীক্ষা পাতিব লাগে এটো বছৰিকীয়া উৎসৱ কৰি ৰাখিব লাগে যে প্ৰতিটো দিন প্ৰতিটো সময়তে পৰীক্ষা হৈ থাকিব লাগে নৱেম্বৰ ডিসেম্বৰত ৰিজাল্ট হ'ব লাগে যাতে লৰা ছোৱালীয়ে জীৱনৰ নেক্সট পৰ্যায়টোলৈকে আগবাঢ়ি যাব পাৰে we need closure in life আজি যিসকল আমাৰ লগৰ বহুতে পৰীক্ষা পোৱা নাই but they are having the closure যে ঠিক আছে মই নাপালো now I will move to the next level বয়স হাতত ৰৈ নাথাকে চাকৰিৰ এটা নিৰ্দিষ্ট বয়স থাকে UPSCৰ বয়স থাকে বেংকিং প্ৰফেশনৰ বিষয়ৰ বয়স থাকে আমাৰ অসম চৰকাৰৰ চাকৰি বয়স থাকে কোনোবা এজন লৰাই যদি 37 বছৰত যদি APSCৰ পৰীক্ষা দিয়ে 40 বছৰ বয়সলৈকে যদি এই পৰীক্ষাৰ ৰিজাল্টৰ কথাই চিন্তা কৰি থাকে তেতিয়া হলে তেওঁ কেতিয়াও আন চাকৰিত কেতিয়াও আবেদন কৰিব নোৱাৰিব আৰু এটা সময়ত লৰাজনে he will feel victim যে মই চাকৰিও নাপালো আৰু মোৰ আগৰ ৰাস্তাবিলাকো বন্ধ কৰি দিলে মই APSCক অনুৰোধ কৰিম সন্মুখত বাধা থাকিব বহুতে বহুত নিয়ম বুজাব কিন্তু justice is all about its end not the means ফাইলত সৰু সৰু প্ৰশ্ন এটো সার্ভিস রুলত কমা আছে দাড়ি আছে আরে বাদ দিয়ক না যদি আমি নিস্তাদি কৰো হাই কোর্টে আজি জেনেকে কোনোবাই পিআইএল কৰাৰ পিছতো হাই কোর্টেটো আমাক ন্যায় দিলে অলপ সময় লৈছে কাৰণ মই সকলোৱে মই আজি বহু দিনৰ পৰা লক্ষ্য কৰিছো যে ন্যায় দেৰি হ'ব পাৰে কিন্তু ন্যায় বিচৰা সকলে ন্যায় পায় তাত কেতিয়াও খেলিমেলি নহয় কোনোবা এটা স্তৰত গৈ হলেও মানুহে ন্যায় পায় মই সেইকাৰণে APSCক পুৰণা বনাই থৈ গৈছিল ৰিকুইজিশন এটা পোৱাৰ লগে লগে সাৰ্ভিস ৰুলখন চাম আৰে APSC তাত সাৰ্ভিস ৰুলৰ কপি এটাই থাকিব না লাগে because that is not your job to look at the service rule you are just the examination conducting authority
You have no right to see ইয়াত ৰুলত অমুক আছে এইটো ৰুলত কি আছে that is my domain মই আপোনাক ভুলে শুদ্ধ ৰিকুইজিশন কৰিছো you have to hold the examination তাৰ যদি পৰীক্ষাৰ পিছত কিবা ভুল হয় responsibility lies with the executive ইয়াত লৈ আহিব লাগে যাতে তেওঁলোকে ৰুলছ নাচায় কাৰণ ৰুলছ হোৱাৰ দায়িত্ব হৈছে প্ৰশাসনত বহি থকা সচিবালয় APSC should conduct examination আজি যদি মই এটা ৰিকুইজিশন এখন পঠাই দিও সেক্ৰেটাৰী বহি লব ৰুলখন আনকচোন আৰে বাবা হেতুটো আপোনাৰ কাম নহয় হেতুটো মোৰ কাম মই আপোনাক পৰীক্ষাহে পাতিব দিছো ভুলে ভালে শুদ্ধ আপুনি পৰীক্ষা পাতক মাত্ৰ চাব যাতে মেধাবী লৰা সিলেক্ট হয় কোনো মানুহে টকা পইচা দিব নোৱাৰে কোনো মানুহে পইচা দিব নোৱাৰে খাব নোৱাৰে মেৰিটত আপুনি লিষ্টখন দিয়ক then it is our baby how to deal with that it is not the duty of APSC মই ভাবু এই কথাকেটা মই বহু দিনৰ পৰা কম বুলি ভাবি আছিলো we are going to take a cabinet decision that APSC should not examine any service rule that is the domain of personnel department APSC just should once you got a requisition you should immediately proceed with conducting of examination লৰা ছোৱালীয়ে ন্যায় পাব নহলে এখন পৰীক্ষাকে পিটিকি থাকুতে বহুত লৰাৰ বয়স পাৰ হৈ যায় আমাৰ হাতত ইমান চাকৰি আছে আজি দিনটোটো মোক এই মাত্ৰই আমাৰ হোম কমিশনাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী হোমে মোক কৈছে যে আজি দিনত আমাৰ APS 282 ভ্যাকেন্সি আছে ACS 172 ভ্যাকেন্সি আছে কিমান লৰা ছোৱালীৰ জীৱনলৈ এক পৰিৱৰ্তন নামি আহিব কিমানে ভাল কাম কৰিব কতো পোষ্ট খালি নাথাকিব কিমান মানুহে ন্যায় পাব কালি যেতিয়া আপুনি ৰিকুইজিশনখন পাব don't look at the rules 35টা বিভাগৰ পৰীক্ষা পাতিব 35খন ৰুল চাওতে আপুনি সৰু খুৰা পাৰ্সোনেল ডিপাৰ্টমেন্ট এটা APSC বনাই লব লাগিব that is not your job you are not supposed to do that you are supposed to conduct the examination as per requisition of the government of Assam nothing beyond মই ভাবো তেনেকে যদি আমি কৰিব পাৰো বহুত সোনকালে লৰা ছোৱালীক আমি নিযুক্তি দিব পাৰিম